নমস্কাৰ বৰ্ণালী বিশেষলৈ আপোনালোকক বহুত স্বাগতম। আজি মই ৰেচিপি এটা লৈ আহিছোঁ চিকেনৰ একদম হোমমেড ষ্টাইলৰ। প্ৰথমতে মই এটা বাটি লৈছোঁ আৰু বাটিটোত মই হালধি গুড়ি 1.5 চামুচমান দি লৈছোঁ। ধনিয়া গুড়ি লৈছোঁ 1.5 চামুচমান। জিৰা গুড়ি লৈছোঁ 1.5 চামুচমান আৰু কাশ্মীৰী মিৰ্চি লৈছোঁ 1.5 চামুচমান। এতিয়া মই গোটেইখিনিত পানী অকণমান দি দিম আৰু ভালদৰে মিহল কৰি ল'ম। আপোনালোকে এনেদৰে ভালদৰে মিহল কৰি ল'ব আৰু যদি পানী কম হোৱা যেন পায় তেতিয়াহ'লে আৰু অকণমান পানী এড কৰি দিব। মই 250 গ্ৰাম চিকেন লৈছিলোঁ আৰু চিকেনখিনিত মই নিমখ দি দিছোঁ 1 চামুচ আৰু নেমু টেঙা দি দিছোঁ অকণমান আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনি মই কাটি ৰাখিছিলোঁ পিঁয়াজ আৰু আদা নহৰু জলকীয়া এটা পেষ্ট বনাই লৈছোঁ এনেকৈ। এতিয়া মই গেছখন জ্বলাই ল'ম আৰু এটা কেৰাহী পাতি ল'ম। কেৰাহীটো গৰম হৈছে। মই এতিয়া তাতে 4 বা 5 চামুচমান মিঠাতেল দি ল'ম। তেলখিনি গৰম হওঁতে মই তাতে মাহপাত এটা দি দিছোঁ দুফাল কৰি, শুকান জলকীয়া দি দিছোঁ 2টা, 4টা লং লৈছিলোঁ লংকেইটা দি দিছোঁ। মই ইলাচি লৈছোঁ, ইলাচিকেইটা অকণমান ফালি দিছোঁ আৰু তাতে দি দিছোঁ মই তেলতে। জিৰা লৈছিলোঁ 1/2 চামুচমান, জিৰাখিনি দি দিছোঁ আৰু এবাৰ মই লৰাই দিম। এতিয়া মই কাটি ৰাখিছিলোঁ এইখিনি পিঁয়াজ, কাটি ৰখা পিঁয়াজখিনি মই তাতে এড কৰি দিম আৰু মই ভাজিম 4-5 মিনিটমান। এতিয়া মই আদা নহৰুখিনি দি দিম। আপোনালোকে আদা নহৰুখিনি ভালদৰে ভাজি ল'ব, নাইবা আদা নহৰু এটা কেঁচা গোন্ধ ওলায়। মই এনেদৰে আদা নহৰুখিনি 3-4 মিনিটমান ভাজি লৈ তাতে মই বিলাহীটো পেষ্ট বনাই লৈছিলোঁ, এনেদৰে বিলাহীৰ পেষ্টটো দি দিছোঁ। আৰু মই গোটেইখিনি এবাৰ ভালদৰে লৰাই দিম। এতিয়া মই অকণমান চেনি লৈছোঁ, অকণমান চেনি আপোনালোকে দি দিব পাৰে, এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। আৰু চেনিখিনি দি মই ভালদৰে ভাজি লৈছোঁ। এতিয়া মই মছলাৰ পেষ্টটো দি দিম। মই প্ৰথমতে মছলাখিনি তৈয়াৰ কৰি লৈছিলোঁ, আপোনালোকে দেখিবলৈ পাইছিলে চাগে। মছলা পেষ্টখিনি দি মই ভালদৰে লৰাই দিম। এতিয়া আপোনালোকে চিকেনখিনি এড কৰি দিব। চিকেনখিনি এড কৰি আপোনালোকে ল' ফ্লেমত 4-5 মিনিটমান ভাজিব। 4-5 মিনিটমান ভজা হোৱাৰ পিছত আপোনালোকে কেৰাহীৰ ঢাকনখন দিব। 2-3 মিনিটমান দিয়াৰ পিছত আপোনালোকে আকৌ কেৰাহীৰ ঢাকনখন গুচাই ভালদৰে আকৌ লৰাই দিব। এতিয়া মই আলু কাটি ৰাখিছিলোঁ, 4 পিচ আলু দি দিম। মোৰ ওচৰত সৰু আলু আছিলে, মই সৰু আলুকে দিছোঁ। আলুটো দি কিনি মই আকৌ কেৰাহীৰ ঢাকনখন লগাই দিম। 2 মিনিটমান পিছত মই কেৰাহীৰ ঢাকনখন গুচাই দিম আৰু ভালদৰে গোটেইখিনি আলু আৰু চিকেনখিনি মই লৰাই দিম। এতিয়া মই নিমখ এড কৰিম, আপোনালোকে সোৱাদ অনুসৰি নিমখটো এড কৰি ল'ব।
নিমখটো এড কৰি কিনে মই ভালদৰে আকৌ লৰাই থাকিম। মোৰ হৈ গৈছে 4-5 মিনিট। এতিয়া মই পানী দিম। পানীটো মই গৰম পানী ইউজ কৰিছোঁ, আপোনালোকে গৰম পানীয়ে ইউজ কৰিব। চিকেনখিনি বুৰ যোৱালৈকে মই পানী দি লৈছোঁ। এবাৰ ভালদৰে লৰাই দিব আৰু ঢাকনখন লগাই দিব। 4-5 মিনিটমান উতলি যোৱাৰ পিছত ঢাকনখন গুচাই এবাৰ আকৌ লৰাই দিব। দেখিছে নহয় ইমান ধুনীয়াকৈ উতল খাইছে। এবাৰ চাই ল'ব আলুটো ভালদৰে সিজিছে নে নাই। মোৰ আলুটো ভালদৰে সিজিছিলে, মই চাই লৈছিলোঁ। আৰু এতিয়া মই ঘৰত বনোৱা গৰম মছলা আধা চামুচমান দি লৈছোঁ। প্ৰায় মোৰ চিকেন হৈ গৈছে। মই এতিয়া লাষ্টত ধনিয়া দি দিম। ধনিয়া এমুঠি মই কাটি ৰাখিছিলোঁ এনেদৰে। মোৰ চিকেন ৰেডি হৈ গৈছে। এতিয়া মই চাৰ্ভ কৰি লৈছোঁ এটা বাটিত। আপোনালোকে এনেদৰে ঘৰত বনাই খাই চাব। সঁচাকৈ খাবলৈ টেষ্টি হয়। ধন্যবাদ।